আজি আমাৰ সঁচাকে লাকি 7ত বহুত যুৱক যুৱতী পৰি গৈছে। আজি লাষ্ট তাৰিখ লাকি 7। আজি আমাৰ সঁচাকে লাকি 7ত বহুত যুৱক যুৱতী পৰি গৈছে। আজি লাষ্ট তাৰিখ লাকি 7, অৰ্থাৎ আজি 7 তাৰিখ। 7 তাৰিখ যোনে জইনিং হ'ব নিশ্চয় সঁচাকে লাকি হ'ব, কৈ দিছো না। যিমান যুৱক যুৱতী আজি জইনিং হ'ব নিশ্চয় লাকি হৈ যাব। 4 বছৰ হাগ্ৰামা মহিলাৰী ছাৰে নেতৃত্ব দিয়া এই BPF চৰকাৰৰ লগত বা হাগ্ৰামা মহিলাৰ লগত থাকি কাম কৰিব পাৰিব। ইয়াতে নিশ্চয় লাকি পৰি যাব না নাই? পৰি যাব। তাৰ কাৰণে অনুৰোধ কৰিছো, সময় যেহেতু আৰু অলপ আছে, 4টা বজালৈকে যেটো আমাৰ সময় আছে, গোটেই য'তে নহওক, ঘৰত হ'লে জইনিং হওক, লোকেলৰ হ'লে জইনিং হওক, যিকোনো ক্ষেত্ৰত আপোনালোকে এই BPF-ৰ লগত থাকি কাম কৰিব পাৰিব। কিছুমান জইনিঙৰ অসুবিধা যদি আছে, BPF-ৰ অফিচত যাই পালে বহি থাকক, জইনিং লিষ্ট হৈ যাব না। তাৰ কাৰণে অনুৰোধ কৰিছো, আপোনালোকে চিন্তা কৰিব নালাগে। 4টা বছৰ যেহেতু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে গভৰ্ণমেণ্ট কৰিব, চৰকাৰ কৰিব, এই 4টা বছৰত আমি ৰাইজৰ হৈ কাম কৰি যাব। ইয়াতে যুৱক যুৱতী আহি আমাক যদি সহযোগ কৰে আমি বহুত ভাল পাম। তাৰ কাৰণে আজি আমাৰ এক সময়ৰ আমাৰ বাঙালী এই ফেডাৰেশ্যনৰ নেতৃত্ব দিয়া, লিডাৰশ্বিপ লৈ নেতৃত্ব দিয়া আমাৰ লগত ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী আছিল, তেখেতে আজি আমাৰ লগত জইনিং হৈ BPF দলৰ হৈ কাম কৰিব ওলাই আহিছে। এনে আগতে BPF লগতে কৰি আছে, আগতে এতিয়া ডাইৰেক্ট জইনিং হ'ল। মানে আমাৰ লগত মনে মনে বেলেগৰ কাম কৰি আছিল BPF নহয় জানো, এতিয়া ডাইৰেক্ট আমাৰ লগত পাৰ্টিত থাকি তেখেতে কাম কৰিব। ধন্যবাদ।